নমস্কাৰ। সপ্তম শ্ৰেণীৰ পাঠ বিজ্ঞান আৰু মানসিকতা পাঠটিৰ প্ৰশ্ন উত্তৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম। আপোনালোক সকলোৱে ভিডিঅ'টি ভালদৰে চাব। পাঠটিৰ নাম বিজ্ঞান আৰু আমাৰ মানসিকতা। প্ৰথম প্ৰশ্নটো দিয়া আছে, পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া। দ্বিতীয়, উত্তৰ দিয়া। ক, চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? ইয়াৰ উত্তৰটো হ'ব, চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো ভ্ৰাম্যভাষ মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল। খ, বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল? উত্তৰটো হ'ব, বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে চিতা লোৱাৰ ভয়ত বিদ্যালয়লৈ অহা নাছিল। গ, বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল? উত্তৰ, বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ ৰতন পায়েং আহিছিল। ৩ নং প্ৰশ্ন, চমু উত্তৰ লিখা। ক, ভ্ৰাম্যভাষত অহা উৰা বাতৰিটোত চিতা ল'লে কি হ'ব বুলি কৈছিল? উত্তৰ, ভ্ৰাম্যভাষত অহা উৰা বাতৰিটোত চিতা ল'লে শিশুসকলৰ ভীষণ অপকাৰ হ'ব বুলি কৈছিল। খ, জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল? উত্তৰ, জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাখনতকৈ বেলেগ দেখিছিল কাৰণ ৰাস্তাত তাইৰ বন্ধু কমল আৰু জেনিথক লগ পোৱা নাছিল আৰু বিদ্যালয়ত তাইৰ লগৰীয়া আৰু আন ছাত্ৰ-ছাত্ৰীসকলকো দেখা নাছিল। গ, সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কি কৈছিল? উত্তৰ, সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কৈছিল যে অন্য অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', জলাতংক, ইনফ্লুৱেঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। চিতা প্ৰয়োগ কৰি এই ভয়ানক বীজাণুবোৰৰ সংক্ৰমণ ৰোধ কৰিব পাৰি। উপযুক্ত সময়ত শৰীৰত চিতা প্ৰয়োগ কৰি আমাৰ শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্ৰয়োজন। খ, উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল? উত্তৰ, উৰা বাতৰিটোৱে ৰতনপুৰ গাঁৱৰ পৰিৱেশ এনেদৰে সলনি কৰিছিল যে সকলোবোৰ মানুহে ভয় খাইছিল। চিতা ল'লে ল'ৰা-ছোৱালীৰ অপকাৰ হ'ব পাৰে বুলি ভাবি তেওঁলোকে নিজৰ নিজৰ ল'ৰা-ছোৱালীখিনিক স্কুললৈ যাবলৈ অনুমতি দিয়া নাছিল। ঙ, প্ৰধান শিক্ষক মহোদয়ে চিতাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল? উত্তৰ, প্ৰধান শিক্ষক মহোদয়ে চিতাৰ বিষয়ে জনাবলৈ প্ৰধান শিক্ষক আৰু চিকিৎসকগৰাকীয়ে আলোচনা কৰি সেইদিনাখনে আৱলিপৰৰ বিদ্যালয় চৌহদত এখন জৰুৰী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। ৪ নং প্ৰশ্ন, উদাহৰণত দেখুওৱাৰ দৰে শব্দৰ লগত অৰ্থ মিলোৱা। হাট, নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনা-বেচা কৰা ঠাই। প্ৰাংগণ, চোতাল। বীজাণু, ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু। সংক্ৰামক, এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা খোচৰা। প্ৰতিৰোধ, বাধা। পুস্তিকা, সৰু কিতাপ।